Hello friends, সকলোকে মোৰ এয়াৰ ষ্টাডি চেনেললৈ স্বাগতম জনাইছো। আশা কৰো সকলোৱে ভালে আছে। লাষ্ট ভিডিঅ'ত মই চন্দ্ৰকুমাৰ আগৰৱালৰ বিষয়ে আলোচনা কৰিছিলো আৰু আজি মই পদ্মনাথ গোহাঁইৰ বিষয়ে আলোচনা কৰিম বুলি কৈছিলো। তো যিসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব, লাইক কমেন্ট কৰিব আৰু শেয়াৰ কৰিব। তো আজি আমাৰ টপিক হ'ল পদ্মনাথ গোহাঁই বৰুৱা। পদ্মনাথ গোহাঁই বৰুৱাৰ জন্ম হৈছিল 1871 চনত 24 অক্টোবৰত লক্ষ্মীপুৰৰ নকাৰী গাঁৱত। পদ্মনাথ গোহাঁই বৰুৱাৰ পিতৃৰ নাম আছিল ঘীণাৰাম গোহাঁই বৰুৱা আৰু তেখেতৰ মাতৃৰ নাম আছিল লম্ভী দেৱী। 1890 চনত বিজুলী আলোচনী প্ৰকাশ কৰে। 1907 চনত উষা আলোচনী সম্পাদনা কৰিছিল। নেক্সট, প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? পদ্মনাথ গোহাঁই বৰুৱাৰ প্ৰথম উপন্যাস হ'ল ভানুমতী আৰু এইখন প্ৰথম অসমীয়া উপন্যাস। এইটো ৰচনা হৈছিল 1891 চনত। পদ্মনাথ গোহাঁই বৰুৱাৰ দ্বিতীয় উপন্যাস লাহৰী প্ৰকাশ পাইছিল 1892 চনত আৰু লাহৰী উপন্যাসখন বিজুলী আলোচনীৰ পাততে প্ৰকাশ পায়। পদ্মনাথ গোহাঁই বৰুৱাৰ ঐতিহাসিক নাটক বা বুৰঞ্জীমূলক নাটকসমূহ হ'ল জয়মতী, গদাধৰ, সাধনী আৰু লাচিত বৰফুকন। পদ্মনাথ গোহাঁই বৰুৱাৰ ধেমেলীয়া নাটক নাইবা প্ৰহসনমূলক নাটক। 1 নম্বৰ হ'ল গাঁওবুঢ়া, টেটন তামুলী, ভূত নে ভ্ৰম। পদ্মনাথ গোহাঁই বৰুৱাৰ পৌৰাণিক নাটকখন হ'ল বাণৰজা। পদ্মনাথ গোহাঁই বৰুৱাৰ কবিতা পুথি লীলা কাব্য, জুৰণি আৰু ফুলৰ চানেকি। পদ্মনাথ গোহাঁই বৰুৱাৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ স্বৰূপ হ'ল শ্ৰীকৃষ্ণ। পদ্মনাথ গোহাঁই বৰুৱাৰ আত্মজীৱনীখন আছিল মোৰ সোঁৱৰণী। গীতাসাৰ অসমীয়া গদ্য সাহিত্যৰ এক উজ্জ্বল চানেকি। আসাম বন্তি নামৰ এখন কাকতৰ 1.5 কোটিৰো অধিক বছৰ কাল তেখেতে সম্পাদনা কৰে। 1917 চনত অসম সাহিত্য সভা গঠন হয় আৰু তেওঁ সাহিত্য সভাৰ প্ৰথম সভাপতি হয়। এইটো ইম্পৰ্টেণ্ট কথা হয়। প্ৰথম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল? পদ্মনাথ গোহাঁই বৰুৱা। এইটো লাষ্ট আসাম টেটত প্ৰশ্নটো আহিছিল। 1933 চনত ৰায় বাহাদুৰ উপাধি লাভ কৰে। পদ্মনাথ গোহাঁই বৰুৱাই ৰায় বাহাদুৰ উপাধি লাভ কৰে কিমান চনত? 1933 চনত। অসমৰ ছাত্ৰ সন্মিলনৰ সভাপতি আছিল ডিব্ৰুগড়ৰ 1918 চনত। সদৌ অসম এছ'চিয়েশ্যনৰ সভাপতি আছিল শিৱসাগৰৰ 1941 চনত আৰু অসম এছ'চিয়েশ্যনৰ সভাপতি আছিল বৰপেটাৰ। মৃত্যু হৈছিল তেখেতৰ 1946 চনত তেজপুৰত। তো এতিয়া মই পদ্মনাথ গোহাঁই বৰুৱাৰ ওপৰত কেইটামান MCQ দিব ওলাইছোঁ। 1 নম্বৰ কুৱেশ্যন, বিজুলীৰ সম্পাদক কোন আছিল? উত্তৰ পদ্মনাথ গোহাঁই বৰুৱা। 2 নম্বৰ কুৱেশ্যন, প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি আছিল? উত্তৰ হ'ব ভানুমতী, 1891 চন। 3 নম্বৰ কুৱেশ্যন, ভানুমতী উপন্যাসৰ ৰচক কোন আছিল? উত্তৰ পদ্মনাথ গোহাঁই বৰুৱা। নেক্সট 4 নম্বৰ কুৱেশ্যন, উষা আলোচনী কোনে সম্পাদন কৰিছিল আৰু কিমান চনত? উষা আলোচনী সম্পাদন কৰিছিল পদ্মনাথ গোহাঁই বৰুৱা 1907 চনত। পদ্মনাথ গোহাঁই বৰুৱাৰ স্ত্ৰীৰ নাম কি আছিল? হীৰাৱতী। হীৰাৱতীতো দ্বিতীয় স্ত্ৰী আছিল তেখেতৰ। পদ্মনাথ গোহাঁই বৰুৱাৰ অন্তিম নাটক আছিল বাণৰজা। নেক্সট, পদ্মনাথ গোহাঁই বৰুৱাৰ বিজুলী আলোচনী কিমান চনত প্ৰকাশ পাইছিল? বিজুলী আলোচনীখন প্ৰকাশ পাইছিল 1890 চনত। কুৱেশ্যন 8, অসম সাহিত্য সভাৰ প্ৰথম সভাপতিজনৰ নাম কি? প্ৰথম সভাপতিজনৰ নাম পদ্মনাথ গোহাঁই বৰুৱা। লাভ কৰা ব্যক্তিজনৰ নাম কি আছিল? উত্তৰ পদ্মনাথ গোহাঁই বৰুৱা। কুৱেশ্যন, পদ্মনাথ গোহাঁই বৰুৱাৰ আত্মজীৱনীখনৰ নাম কি আছিল? উত্তৰ মোৰ সোঁৱৰণী। ৰায় বাহাদুৰ উপাধি কোনে আৰু কিমান চনত লাভ কৰিছিল?
পদ্মনাথ গোহাঁই বৰুৱা 1933 চনত ৰায় বাহাদুৰ উপাধি লাভ কৰে। প্ৰশ্ন ভানুমতী প্ৰকাশ পোৱা কাকতখন হ'ল উত্তৰ বিজুলী। কুৱেশ্যন গোহাঁই বৰুৱাৰ কোনখন নাটক ট্ৰেজেডি? উত্তৰ সাধনী। পদ্মনাথ গোহাঁই বৰুৱাৰ কোনখন নাটক অমৃতাক্ষৰ ছন্দত ৰচিত নহয়? উত্তৰ বাণৰজা। পদ্মনাথ গোহাঁই বৰুৱাৰ মৃত্যু হৈছিল 1946 চনত। তো বন্ধুসকল আজি পদ্মনাথ গোহাঁইৰ বিষয়ে আলোচনা কৰা হ'ল। নেক্সট ভিডিঅ'ত আৰু কোনোবা এজন সাহিত্যিকৰ আলোচনা কৰিম। তো নেক্সট ভিডিঅ'বিলাক চাই থাকিব আৰু ছাবস্ক্ৰাইব কৰিব চেনেলটো আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।